Hello guys, welcome to my YouTube channel. My YouTube channel Unnati Hotel আপোনালোক স্বাগতম জনাইছো। Guys, আজি থিয়েটাৰ চাব যাম বুলি ভাবিছো। ওচৰতে আছে ইতিহাস থিয়েটাৰ। ইতিহাস থিয়েটাৰত মৃদুল ভূঞা ডাঙৰীয়া অভিনয় কৰিব আৰু অভিজিত ভট্টাচাৰ্যৰ নাটক আছে। নাটকখনৰ নামটো বিশেষকৈ এতিয়ালৈকে গম পোৱা নাই। লগৰ তাক টিকট কাটি থব দিছো আৰু কিছু সময়ৰ পাছতে থিয়েটাৰ আৰম্ভ হ'ব আৰু যাম আৰু এতিয়া ওলাই। বেছি দূৰত নহয়, আমাৰ ঘৰৰ ওচৰতে চেঁচা দমদমা। আপোনালোক আহিব পাৰে কোনোবাই চাই যদি। চেঁচা দমদমাত থিয়েটাৰ 3 দিন চলিব। আজি প্ৰথম, কালি পৰহি 3 দিন নাটক আছে। দিনক এইখিনি থিয়েটাৰৰ কথা বুলি কওঁতে এটা কথা আপোনালোকক কওঁ, এখন থিয়েটাৰৰ নাটকক লৈ কণ্ট্ৰভাৰ্চি চলি আছে বহুত। আবাহন থিয়েটাৰৰ লভিতা নাটকখনৰ ওপৰত কণ্ট্ৰভাৰ্চি এটা চলি আছে। লভিতা নাটকখন আগৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত নাটক আছিল। অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াই কিছু তাক বিকৃত ৰূপে উপস্থাপন কৰা বুলি বহুতে অভিযোগ কৰিছে। নাটকখনৰ সেই বিষয়ে মই বিশেষ ক'ব নোৱাৰোঁ, কাৰণ মই নাটকখন চোৱাও নাই বা আগৰ নাটকখনৰ বিষয়েও মই বিশেষ নাজানো। তাৰ আলোচনা সমালোচনা কৰাৰ কাৰণে বুদ্ধিজীৱীসকল আছে, বিশিষ্ট লোকসকল আছে, তেওঁলোকে তাৰ ওপৰত সমালোচনা কৰিব। যি নহওক, এতিয়া মই ইতিহাস থিয়েটাৰ চাবলৈ গৈ আছোঁ। তাত কিছু আপোনালোকৰ নাটকৰ আভাস দিম, কেনেকুৱা হৈছে নাটকখন আপোনালোকে চাব পাৰিব। এতিয়া যাওঁ। এতিয়া গাইজ, ইতিহাস থিয়েটাৰৰ পেণ্ডেলস্থলী আহি পালোঁ। বহুত মানুহ ভিৰ হৈছে। আজি নাটক চাই মজা লাগিব। আৰু গাইজ, এতিয়া গম পালোঁ আজি বোলে নাটক দিব জীৱন যুদ্ধ, জীৱনত হৈ থকা যুদ্ধৰ বিষয়ে ক'ব এতিয়া। জীৱন যোদ্ধা গাইজ, নাটকখনৰ যি পাৰোঁ আপোনালোক অকণমান দেখাই দিওঁ। গোটাইটো দেখাব নোৱাৰোঁ, নিজেও চাব লাগিব। এতিয়া পেণ্ডেলস্থলীত এতিয়া নাটক আৰম্ভ হৈ গ'ল। এয়া অলপ পাছতে নৃত্য নাটিকা আৰম্ভ হ'ব। নৃত্য নাটিকাৰ পাছত জীৱন যোদ্ধা নাটক আৰম্ভ হ'ব। চাই লওক, নৃত্য নাটিকা চলি আছে। গাইজ, চাই থাকক। আমাৰ সংস্কৃতিৰ বৰ কথা, আশা আৰু সপোনৰ ফুলনি।